হে গাইছ আমাৰ ওচৰতে এখন বিহু আছে বিহুখনত গল লিখি গৈছিল সাংস্কৃতিক শোভাযাত্ৰা হ'ব ৰূপালী জয়ন্তী উপলক্ষে তো এইফালেদি আহি আছে আৰু মানে এইফালেদি আহি আছে জাষ্ট মানে এইফালেদি আহি আছে আৰু কি আনি আছে লগত সাংস্কৃতিক শোভাযাত্ৰা যিহেতু ৰূপালী জয়ন্তী বহুত কিবা কিবি আনিব তো আপোনালোকে চাই যাওক আমি দেখাই যাম শব্দ শুনি টোপনি মাৰি থকা মানুহ আৰু সেই টোপনি মাৰি আছিল গাইজ মই জগাই ফালে লৈ আহিছোঁ সভা এনেকুৱা কিবা হ'লে মানে আমাৰ উৎসাহ আৰু মানে চাবলৈ আমি গাইজ দোকানত বহি থাকিম এইবাৰ দোকানৰ পৰা আৰু চাই থাকিম আপোনালোক গাইজ এয়া ষ্টিং খাই আছোঁ গৰমত থাকিব নোৱাৰি ফালে দোকানত আহি আছে তো গাইজ মানে হাতী বা কিবা এনেকুৱা শোভাযাত্ৰাত যি আহে চব চাবলৈ ৰখি আছে ইয়াত এইফালে জুম কৰি দেখাইছোঁ গাইজ এয়ে আৰু ইফালে ৰখি আছে তো গাইজ এয়া আহি আছে হাতী আগত গাইজ বাকী চব পিছত হাতী আগত গাইজ এয়া কলেজ বাবা শোভাযাত্ৰা গাইজ এইফালে আহি আছে গাইজ আৰু গাইজ মানে গাঁৱত দেৰি ছোৱালী মহিলা চব ওলাই আহিছে আৰু গাইজ নিশ্চয় इतनी खुशी গাইজ চব ওলাই আহিছে মানে গাঁৱত গাইজ মাথা উঠা আহিছে গৰম কাৰণে গাড়ী বেছিকৈ আনছে গাড়ীত উঠি উঠিছে সৰু ছোৱালীগিলা अच्छा हमको सिखा रिया है अच्छा अब जब सोच লাষ্ট বোধ হয় আৰু গাইজ এইফালে লাষ্ট আৰু এইফালে তাতে ৰখিছে গাইজ অলপ ইফালে গেল আৰু শেষ ইফালে গৈ আছে আমি অলপ আগলৈকে যাওঁ গাইজ দেখাই আছোঁ আপোনালোকক গাইজ এবাৰ আমি গাড়ীত উঠি ল'লোঁ সেয়া ৰিক্সা ভাড়া কৰি লৈছোঁ তাৰমানে আগত যাই থাকে এইটো আমাৰ মন্দিৰটো গাইজ কৃষ্ণ মন্দিৰ ইপিনে আমাৰ মন্দিৰ ইপিনে আমাৰ মানুহৰ ভিৰ
এই আগত মানুহ ভিৰ আছে পুৰা আমি খোজকাঢ়ি গ'লে সোনকালে পাম নেকি নাই আমি অলপ আৰামত যাম গাইছ Guys,